পৰহি উপনিৰ্বাচন আছে ককলাবাৰী সমষ্টিত। ফাইটটো হ'ব, যুদ্ধটো হ'ব UPPL আৰু BPF দুটাৰ মাজত হ'ব। আৰু মই যোৱা 23 মে'ৰ পৰা মই ঘূৰি আছোঁ, আজিলৈকে ঘূৰিছোঁ। তো ইয়াত যিখিনি আমাৰ জেনেৰেল ভোটাৰ হওক বা ট্ৰাইবেল ভোটাৰ হওক, মই যিখিনি দেখিবলৈ পাইছোঁ, আশাবাদী BPF-এ জয়ী হ'ব লাগে। তো আৰু সময় আছে, নিশ্চয় ৰাইজে বিচাৰ কৰিব কোন দলে কি কাম কৰি আছে কৰা নাই, নিশ্চয় ৰাইজে বিচাৰ কৰিব। মই শুনা নাই, এইবিলাক কথা মই নকওঁ। এইবিলাক এতিয়া নিৰ্বাচনৰ কথা মই পাতিম আপোনালোকৰ লগত। কোন কি কৰিছে কৰা নাই মোৰ এইবিলাক খবৰ নাই। কিমান শতাংশ জয়লাভ কৰিবলৈ কিমান শতাংশ আশাবাদী? নাই, এনেতো জিকিবৰ কাৰণে 22,000 25,000 লাগিব। তো এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ এটা বিশ্বাস, ককলাবাৰীৰ ৰাইজে জেনেৰেল হওক ট্ৰাইবেল হওক সকলোৱে আমাক সহায় কৰিব। সেইটোৱে নাই, নিৰ্বাচনত আমাৰ হাতত পইচা টকা নাই ভাই, চবে জানে। আমি হাজাৰ হাজাৰ মানুহ লৈ পেলাই আমি মিটিং কৰিব পৰা নাই, আমি কৰা নাই। গাঁৱে গাঁৱে ঘূৰিছোঁ, আমি গাঁৱে গাঁৱে ঘূৰি পেলাই যিখিনি ৰেছপন্স পাইছে খুব পজিটিভ। সেইটোৱে কৈছোঁ মই, আমি BPF-এ জয়ী হ'ব লাগে। UPPL-এ কৈছে ছাৰ, আগতে আপুনি এনেকৈ গাঁৱে গাঁৱে যোৱা নাছিল, কিন্তু এইবাৰ গাঁৱে গাঁৱে যাব লাগে, সময় পাইছে যাব লাগে। প্ৰমোদে কিয় যোৱা নাই? প্ৰমোদতো যাব পাৰিলে হয়। এটাই সমষ্টি, সময় দিব পাৰিছোঁ মই। গাঁৱে গাঁৱে ঘূৰিছে, ৰাইজেও ভাল পাইছে। নহ'লেতো মই আগত ৰাজহুৱা মিটিং কৰিব, লেকচাৰ দিব যাব, কি হৈছে হোৱা নাই গাঁৱৰ, সেইবিলাক মই একো নাজানিছিলোঁ। এতিয়া গাঁৱে যাই পেলাই মই বহুত কথা গম পালোঁ, ৰাস্তাৰ পৰা আৰম্ভ কৰি বা আমাৰ এনেকুৱাই বহুত সৰু সুৰা মহিলাসকলৰ যিখিনি সমস্যা, এইবিলাক মই পাইছোঁ। আশ্বাস দি পেলাই আহিছোঁ আৰু মই কৰিম চৰকাৰৰ হাত। চৰকাৰ গঠন হ'বই নেকি? নাই, এটা বিশ্বাস মোৰ। মইতো 5 বছৰ নাযায়, এইটো কৈ লাভ নাই। 5 বছৰ নাযায়, 5 বছৰ আগত ইয়াৰ ফলাফলে যি 9 তাৰিখে যে মন্ত্ৰীসভা ৰদ হ'ব, তাত কিয় প্ৰভাৱ পেলাব নেকি? নাই, ইয়াত প্ৰভাৱ পেলাই নেপেলাই মই সেইটো কথা মই নকওঁ। সেইটো CM ছাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমি মন্ত্ৰী পাই নাপায় সেইটো CM ছাৰৰ ওপৰত নিৰ্ভৰ। কিবা দাবী জনাইছে নেকি? মন্ত্ৰীসকলে কিবা দাবী জনাইছে নেকি? নাই, আমি দাবী জনাইছে মন্ত্ৰী আমাকো দিয়ক বুলি এজন, সেইটো আমি দাবী দিছোঁ বাছ, বেলেগ আৰু নাই। ঠিক আছে, নাই, সেইটো যেতিয়া আমি মন্ত্ৰী পাব বুলি কনফাৰ্ম হয়, তেতিয়া আমাৰ দলত আলোচনা হ'ব, কাক দিয়া হয়। প্ৰবীণ বড়োই কিবা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নেকি? মই নাজানো প্ৰবীণ বড়ো কোন হয়, মই চিনি নাপাওঁ। প্ৰবীণ বড়ো কোন হয় মই চিনি নাপাওঁ। প্ৰবীণ বড়ো পদত্যাগে দলত কিবা ক্ষতি কৰিব পাৰে নেকি? মই চিনি নাপায় প্ৰবীণ বড়োক মই চিনি নাপায়। কোন প্ৰবীণ বড়ো? মেলা প্ৰবীণ বড়ো থাকে, মেলা প্ৰবীণ বড়ো আছে, মই চিনি নাপায় কোন। আমাৰ কয়টা ছেক্ৰেটাৰী লাগে, কয়টা ছেক্ৰেটাৰী লাগে দলত? মেলা ছেক্ৰেটাৰী আছে।